মোটিভেশ্যনেল স্পিকাৰ জিম ৰনে কৈছিল, "উই আৰ দ্য এভাৰেজ অফ দ্য 5 পিপল উই স্পেণ্ড দ্য মোষ্ট অফ আৱাৰ টাইম।" আপুনি আৰু মই যি 5জন ব্যক্তিৰ সৈতে আমাৰ জীৱনৰ অত্যাধিক সময় অতিবাহিত কৰোঁ, তেওঁৰ দৰেই আমি এটা সময়ত হৈ পৰোঁ। ধৰি লওক, আপোনাৰ 4জন বন্ধুৰ সৈতে আপুনি সদায় উঠা বহা কৰে, চলা ফুৰা কৰে। তেওঁলোকৰ ভিতৰত 3জনেই চাদা খায়। বাকী থকা 2জনেও, অৰ্থাৎ আপুনি আৰু বাকী এজনেও এদিন নহয় এদিন চাদাত ধৰিবই, গেৰাণ্টি, খাটাং। তো চাদা খোৱাটো কোনো বেয়া কথা নহয়, কাৰণ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবে বিহু মঞ্চত চাদা মাৰি খোৱাটো প্ৰায়ে দেখা যায়। গতিকে যুৱ প্ৰজন্মই চাদা খাবই দিয়কচোন। চাদা খোৱাটো কোনো বেয়া কথা নহয়, কিন্তু সেইটোত ধৰিলে অলপ প্ৰব্লেম আৰু। যি কি নহওক, জোক এপাৰ্ট। আপুনি মই কাৰ সৈতে চলা ফিৰা কৰোঁ, কাৰ সৈতে উঠা বহা কৰোঁ, সেয়াই আপোনাৰ আৰু মোৰ ফিউচাৰ ডিচাইড কৰে। আপুনি যদি কোনোবা নেগেটিভ মাইণ্ডেড ব্যক্তিৰ সৈতে উঠা বহা কৰে, তেওঁ আপোনাৰ প্ৰতিটো কথাতে নেগেটিভিটি বিচাৰি উলিয়াব। তাৰ পৰিৱৰ্তে আপুনি যদি কোনোবা পজিটিভ থিংকিং ৰখা ব্যক্তিৰ সৈতে চলা ফিৰা কৰে, উঠা বহা কৰে, তেওঁ আপোনাৰ প্ৰতিটো কথাতে পজিটিভ ছাইডটোহে দেখা পাব। পাৰ্থক্য মাথো থিংকিং কেপাচিটিৰ, ধ্যান ধাৰণাৰ। আপোনাৰ সকলো আইডিয়া আপোনাৰ নেগেটিভ মাইণ্ডেড বন্ধুজনৰ বকৱাছ যেন লাগিব। তাৰ পৰিৱৰ্তে আপোনাৰ পজিটিভ থিংকিং ৰখা বন্ধুজনে আপোনাৰ বকৱাছ আইডিয়াটো অপৰচুনিটি আৰু পজিটিভিটি বিচাৰি পাব, আপোনাক আগুৱাই যাবলৈ উৎসাহিত কৰিব। সেয়াই হৈছে পাৰ্থক্য থিংকিং কেপাচিটিৰ। ইয়াতে আপোনাক মোৰ ব্যক্তিগত জীৱনৰ এটা কাহিনী কওঁ, মন দি শুনিব। গুৱাহাটীত থকা দাদা এজন আছে মোৰ। তেওঁৰ সৈতে যদি কিবা আইডিয়া ডিছকাছ কৰোঁ, কোনো দিনে না, নহ'ব, নচলিব তেনেধৰণৰ শব্দ তেওঁৰ পৰা মই শুনা নাই। যদি কেতিয়াবা মই কওঁ, "দাদা, গৰুৰ গোবৰ পেকেট কৰি বজাৰত বিক্ৰী কৰিম", কি কয়? দাদাই একেবাৰে উত্তৰ দিব, "তই আগুৱা, মই আছোঁ, মোকো কিন্তু ৰাখিবি লগত।" আপুনি বিশ্বাস কৰক, তাৰ এই দুটা কথাত ইমানেই মটিভেশ্যন পাওঁ, কি বুজাম আপোনাক। এনেকুৱা অনুভৱ হয় প্লেনটো যেনিবা সঁচাই কাম কৰিব। গোবৰৰ পেকেট বিক্ৰী কৰি যেন কোটিপতি হৈ যাম কোনোবা এদিন, এনেকুৱা এটা অনুভৱ হয়। তো এয়াই হৈছে পজিটিভিটিৰ পাৱাৰ। মানুহৰ চিন্তাধাৰা পজিটিভ হ'ব লাগে। আপোনাৰ চাৰিওফালে পজিটিভ মানুহ থাকিলে সদায় পজিটিভ শক্তি আপোনাক আকৰ্ষিত কৰিব। তাৰ পৰিৱৰ্তে নেগেটিভ থটছ থাকিলে আপোনাক নেগেটিভ শক্তিয়ে কাৰ্য কৰিব, আপোনাক নেগেটিভিটিৰ ফালে লৈ যাব। আপুনি জানি আচৰিত হ'ব, 2020 চনৰ আটাইতকৈ চৰ্চিত শব্দটো হৈছে পজিটিভ। কিন্তু এইটো সেইটো পজিটিভ নহয়, এইটো COVID-19 পজিটিভ। এইটো পজিটিভ নহ'ব আকৌ কিন্তু। তো পজিটিভিটিৰ মাজতো মই সচৰাচৰ কিছুমান নেগেটিভ মানুহক লগ পাওঁ, যিসকলৰ চিন্তাধাৰা সদায় নেগেটিভ আৰু বস্তুনিষ্ঠ, মানে মেটেৰিয়েলিষ্টিক। এই ধৰি লওক, বহুত দিনৰ মূৰত আপোনাক লগ পাই প্ৰথমে নেগেটিভ কথা বাৰ্তাৰে বাৰ্তালাপ আৰম্ভ কৰিব। যেনেকৈ, "বাহ, বহুত শকত হৈছা দেখোন, পেট বাঢ়ি গৈছে তোমাৰ, কমাই খাবা, ইমান ক্ষীণাইছা যে, ভাত পানী নোখোৱা নেকি?" ইত্যাদি ধৰণৰ কথা। তাৰপিছত আপোনাৰ কটা ঘাট অকণ নিমখ আৰু জ্বলা ছটিয়াই মানুহজন লাহেকৈ গুচি যাব। যদি আপুনি বেকাৰ, তেতিয়াহ'লেতো ফকতীয়া উপদেশ আৰু জ্ঞানৰ ভাণ্ডাৰ খুলি দিব। এইটো কৰা, সেইটো কৰা, এটচেট্ৰা এটচেট্ৰা। আপুনি কি কৰিব? আপুনি ঠিক সেই মুহূৰ্তত কিবা এটা কৰিম বুলি, বিজনেছ ষ্টাৰ্ট কৰিম বা কিবা এটা কৰিম, আৰম্ভ কৰিম বুলি তাক টকা 20,000 ধাৰ খুজি চাব। মিনিটতে অন্তৰ ধ্যান হৈ পৰিছে সেই মহাপুৰুষজন। টাটা, বাই বাই। এইখন পৃথিৱীত জ্ঞান দিয়াটো খুব সহজ, কিন্তু কাৰোবাক সঠিক পথ দেখুওৱাটো ব্যক্তিৰ খুবেই অভাৱ। এয়া চাওক, মই আপোনাক ফ্ৰীতে জ্ঞান দি আছোঁ, কিন্তু কোনটো জ্ঞান আপোনাৰ লাভৰ বাবে, কোনটো লোকচানৰ বাবে, সেইটো নিৰ্ধাৰণ কৰা বিবেক আপোনাৰ থকাটো দৰকাৰ। যদি এই ভিডিঅ'টো আপোনাৰ বকৱাছ লাগিছে, তেন্তে কমেণ্টত গৈ মন খুলি গালি পাৰক, মোৰ ক'বলগীয়া একো নাই। আৰু তাৰ পৰিৱৰ্তে যদি আপোনাৰ কামত অহা যেন লাগে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনাৰ সেই 5জন বন্ধুলৈ শ্বেয়াৰ কৰক, যাৰ সৈতে আপুনি চাদা খায়, সেই
প্ৰথমে কৈছিলোঁ যি কি নহওক সমাজত নেগেটিভ আৰু পজিটিভ এই দুই ধৰণৰ ব্যক্তি সমাজত বসবাস কৰে আপোনাৰ কাৰণে কোন ভাল কোন বেয়া সেয়া আপুনি নিৰ্বাচন কৰিব লাগিব সেইটো নিৰ্বাচন কৰাৰ ক্ষমতা আপোনাৰ থাকিব লাগিব কাৰ সৈতে উঠা বহা কৰিলে আপুনি আগুৱাই যাব পাৰিব জীৱনত কাৰ সৈতে উঠা বহা কৰিলে আপোনাক পিছুৱাই ৰাখিব সেইটো কথা আপুনি নিৰ্ধাৰণ কৰিব লাগিব শেষত এটা কথাই ক'ম সমাজখনৰ মংগল হওক কুশলে থাকক ভালে থাকিব